আপোনাৰ বন্ধু অথবা বান্ধৱীয়ে তেওঁৰ ফোনটোত যিমানেই এপ লক অথবা ফিংগাৰপ্ৰিণ্ট অথবা ফেচ আনলকেই নলগাওক কিয় আপুনি সহজতে আপোনাৰ বন্ধু বান্ধৱী ফাইলত থকা যিকোনো বস্তু অতি সহজতে চাওক। তাৰ কাৰণে আপোনালোকে ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিব। অ'পেন কৰি চাৰ্চ বাৰত গৈ ফাইল লিখি ক্ৰম ব্ৰাউজাৰত গৈ চাৰ্চ বাৰত লিখিব ফাইল কাৰ্ড আৰু ফোন চাওক। এণ্ড্ৰইড iOS আপুনি যিকোনো বস্তু চাওক। হোৱাটছআপত গৈ আপুনি মিডিয়াত গৈ যিকোনো বস্তু চাব। হোৱাটছআপ প্ৰফাইল, হোৱাটছআপ ইমেজ, হোৱাটছআপ ডকুমেণ্ট, হোৱাটছআপ নহয় আপোনালোকৰ গেলেৰী অথবা আপোনাৰ ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱী যিমানেই নকৰক আপুনি এতিয়া অতি সহজতে মনে মনে চাব পাৰে। Get you out of my mind. It's like I feel it for the first time. Been thinking about you all night. I've been searching for this all my life. You're just my